নমস্কাৰ বন্ধুসকল, মই উপস্থিত আছোঁ সোণাপুৰৰ কমাৰকুছি, য'ত জুবিন গাৰ্গৰ শেষবাৰৰ বাবে আমি দেখা পালোঁ ওচৰতে এইখিনি ঠাই তাত মানে কাম চলি আছে। আপোনালোকক দেখা পাব, যোৱাবাৰ আপোনালোকে আহোঁতে কৈছিলে যে জেগাডোখৰ বহুত সৰু, বহুত ঠেক, বহুত কিবা ধৰণৰ কৈছিলে আপোনালোকে। ত' মই আপোনালোকক দেখাব বিচাৰিম যে কিমান ডাঙৰ এৰিয়াত কৰিছে। বহুতে কুৱেশ্যন সুধি আছিলে যে জুবিন দাক এই ধৰণৰ কৰিছে, এই ধৰণৰ হৈছে, কিন্তু এতিয়া আপোনালোকক দেখাব বিচাৰিম যিমানখিনি হৈ গৈছে। আপোনালোকক দেখাব বিচাৰিম যে কিমান ডাঙৰ এৰিয়া কভাৰ কৰিছে, কিমানখিনিৰ ভিতৰত আৰু কিমানখিনিলৈকে আছে গোটেইখিনি দেখা আপোনালোকে। আপোনালোকে দেখিছে ইমূৰৰ পৰা সিমূৰলৈ যিমানলৈকে চাই আপোনাৰ চকু যায়, যিমানখিনিলৈকে আপোনাৰ চকু গৈছে, কিমান দূৰলৈকে আপোনাৰ মানুহে মানুহ। এয়া মানুহ কোনো টকা দিয়া নাই মানুহ নহয়, এই প্ৰেম জুবিনদাৰ বাবে। দেখা পাইছে কিমান মানুহ আৰু কাম চাওক কিমান ডাঙৰকৈ, কিমান হাই লেভেলত ডাঙৰকৈ কৰি আছে। ব'লক ভিতৰলৈকে যাওঁ, আপোনাক ভালকৈ গোটেইখিনি দেখাওঁ। নমস্কাৰ বন্ধুসকল, মই কালি উপস্থিত হৈ পেলাই আপোনালোকক দেখাইছিলোঁ যে ইয়াত কি ধৰণৰ চলি আছে। আপোনালোকে কৈছিলে যে জেগাডোখৰ বহুত সৰু, বহুত কিবা ধৰণৰ। মই আপোনাক ভালকৈ দেখাব বিচাৰিম আমাৰ এৰিয়া, এই মানে আপোনাৰ যোনখিনি কৈছিলে যে জংঘল এৰিয়া কিবা সৰু, কিমান ডাঙৰ দেখাব বিচাৰিম আপোনালোকক। বন্ধুসকল, আপোনালোকক সকলোৱে কৈছিলে যে এই সোণাপুৰৰ যোনটো কমাৰকুছি থকা জেগাটো কিমান ডাঙৰ, কিমান সৰু আপুনি সকলোৱে চাব বিচাৰিছিলে। ত' যোৱাবাৰ মোৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ যে প্ৰথমে জংঘল হৈ আছিল, আৰু এতিয়া মই আপোনালোকক দেখাব বিচাৰোঁ কিমান ডাঙৰ এৰিয়া চাম। সেই তাৰ পৰা আৰম্ভ হয়, আপোনাৰ সেইখিনি চাইডৰ পৰা আৰম্ভ হয়, আৰু এনেকৈ যাওঁতে আপোনাৰ সেই তাত আপোনালোকে দেখিলে সেই তাত আপোনাৰ জুবিন দাক শেষবাৰৰ বাবে আমি দেখা পাম। আৰু আপোনাক দেখাব বিচাৰিম সেই তাৰপাছে যায়, আপুনি যদি চাব বিচাৰে সেই তালৈকে আপুনি দেখাব পাব। আৰু মানুহৰ কিমান সমাগম আপোনাক দেখাব, কিমান মানুহ চাওক। এই মানুহ কোনো পইচা দিয়া নাই বা বেলেগ কিবা নহয়, এয়া মানুহ হ'ল আপোনাৰ মৰম, জুবিনক ভাল পোৱা অনুপ্ৰেমিক। এয়া কোনো পইচা দিয়া নাই মানুহ, এক প্ৰেম। ভাবি চাওক, নে ইমান ৰাতিপুৱা নিজৰ কাম এৰি, নিজৰ সকলো বস্তু কাম, পৰিয়ালৰ কাম এৰি, সকলোৰে বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে, তাৰ পিছতো তেওঁ চল্ভ কৰি এইবিলাক বাদ দি মাথো আহিছে জুবিনদাৰ বাবে, মাথো আহিছে জুবিনদাৰ বাবে। কৈছে যে ডিমৰীয়াৰ যোনডাল অতি পুৰণি চন্দন গছ আছিল বুলি কৈছিলে, এই চন্দন গছডাল আহি পাইছে বৰ্তমান। এই চন্দন গছডাল আহি পাইছে। জুবিন দাক এই ঠাইত তেওঁৰ শেষবাৰৰ বাবে আমি দেখাওঁ, এইখিনি ভালকৈ দেখাব বিচাৰিম এইখিনি ঠাইত। আপোনাক গোটেইখিনি ডাইৰেক্ট দেখাইছোঁ, কোনো মোক কিবা গোটেইখিনি দেখাইছোঁ কি ধৰণে হয়, কিমানকৈ ডাঙৰ এৰিয়া। কালি আপোনালোকে বহুতে কমেণ্ট কৰি কৈছিলে যে জেগাডোখৰ বহুত সৰু, বহুত জংঘল এৰিয়া, কিবা এৰিয়া। আমি আপোনাক দেখাব বিচাৰিম যে বৰ্তমান আপোনাক কিমান ডাঙৰ এৰিয়া, কিমান দীঘলৰ পৰা কিমান দীঘলৈকে আছে। 10 বিঘা মাটি দিয়া গৈছে, ত' মই আপোনাক দেখাব বিচাৰিম কিমান ডাঙৰ। আপোনাক দেখাব বিচাৰিম ইয়াৰ পৰা আৰম্ভ হয়, এইখিনিৰ পৰা আৰম্ভ হয়, সেই তাত থ'ব আৰু চাওক সেই আপুনি যিমানলৈকে মই আঙুলি কৈছে সেই তাৰলৈকে, যিমানলৈকে আপুনি মানুহ দেখা পাইছে সেই তালৈকে। ঠিক আছে, এতিয়াও কাম চলি আছে, যোৱাকালিৰ পৰা কাম আৰম্ভ হৈছে, এতিয়ালৈকে কৰি আছে কণ্টিনিউ। গাড়ী নাযায়, গাড়ী নাযায়, আমি আৰু দিবলৈ আৰু ৰেডি আছিলে। কিমানজন মানুহ জড়িত, আমি কিমানজন মানে আমি 10-12জন কোনোবাই কৈছিলে যে লাইফত টকা ঘটা কি কথা, কিন্তু মানুহ ঘটা যোনে ঘটিব পাৰে সেই আপুনি চাওক কিমান মানুহৰ সমাগম, ইমান মানুহ। ইয়াত জুবিন দাৰ মৰম, এই মৰম কোনো পইচা দিলেও কিবা দিলেও কোনো নাপায়, সেই মাত্ৰ জুবিন দাই পায়। জুবিন দাৰ নিচিনা তেওঁৱে অকল আছিল, তেওঁ অকল আছে আৰু তেওঁ অকল থাকিব। কাম চলি আছে, আপোনালোকে দেখা পাইছে। ইয়াৰ পৰা চাওক হাজাৰ মানুহৰ বাবে এই ৰেডি কৰি আছে।
যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করু আলিঙ্গন। নানা রঙে ভরা আমার এই জীবন, সুখ দুঃখ করু আলিঙ্গন। মরিচিকা এই দেখা পাইছে চন্দন কাঠ ডিমৰীয়াৰ আমি, মরিচিকা ডিমৰীয়া ফালৰ পৰা অনা এই চন্দন কাঠ। করু আমি, এয়া 25 বছৰ পুৰণা চন্দন গছৰ। তো আপোনাক দেখাব বিচাৰিম ইয়াত গোটেই কাম পৰা জোৰে চোৰে চলি থকা বুলি কোৱা হয়। জোৰে চোৰে কাম চলি আছে ইয়াত, সেই তাত বনাই আছে আৰু কাম চলি আছে। আপোনাক গোটেইখিনি দেখাইছোঁ কি ধৰণে কাম চলি আছে, A to Z দেখাইছোঁ আপোনাক, সোমোৱাৰ পৰা ওলোৱালৈকে গোটেইখিনি দেখাইছোঁ। আৰু এটা বস্তু লক্ষ্য কৰিছোঁ আপোনাক দেখাব বিচাৰিম, আপোনালোকে সোমাব হ'লে এইটো ৰাস্তাতে সোমাব লাগিব, এই ইয়াৰ পৰা ডাইৰেক্ট দেখা পাব, আৰু ওলাব হ'লে এইটো ৰাস্তাতে ওলাব লাগিব। সোমোৱা ৰাস্তা সেইটো, ওলোৱা ৰাস্তা এইটো, দেখা পাইছোঁ। জীবন পথত আছে ঘাট প্ৰতিঘাট, নিশাৰ শেষত আছে প্ৰভাত। জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত। মই যিমানখিনিলৈকে জানিব পাৰিছোঁ, আপোনাৰ ইয়াত 3টা ফেজত থাকিব। ফাৰ্ষ্ট এজন পৰিয়াল মানুহ হওক কিবা হওক, ফাৰ্ষ্ট আপোনাৰ ইয়াত থ'ব। ছেকেণ্ড মানে A গ্ৰুপ, আৰু আপোনাৰ এইপিনে B গ্ৰুপ, আৰু সেই বেৰিকেডৰ বাহিৰত C গ্ৰুপ, মানে 3টা গ্ৰুপত ভাগ কৰিছে। A গ্ৰুপ, B গ্ৰুপ আৰু C গ্ৰুপ। মানে ভিডিঅ'খিনি আপোনাৰ ইয়াত দিব, আৰু যোনখিনি পৰিয়ালৰ মানুহ সেইখিনি ইয়াত দিব আপোনাৰ ইয়াত জুবিন গাৰ্গৰ ওচৰত, আৰু যোনখিনি VIP সেইখিনি ইয়াত দিব, মানে আপোনাৰ ইয়াত দিব। আৰু আপোনাৰ যোনখিনি মানে আপোনাৰ জেনেৰেল নৰ্মেল পাব্লিক, সেই ইয়াত দেখিছে বেৰিকেডৰ ওপৰত দেখিছে, সেই তাৰ বাহিৰত দিব। তো আপোনাক দেখা পাইছোঁ সেইটো চাইডে আপোনাক সোমাব, আৰু এইটো চাইডে আপোনাক ওলাব, এইটো চাইডে দেখা পাইছে। এই দেখা পাইছে আপোনাৰ নৰ্মেল পাব্লিক যোনখিনি হ'ব সেইখিনি আপোনাৰ এই বেৰিকেড এই বেৰিকেডৰ বাহিৰত হ'ব। বাকী এইখিনি VIP আৰু সেই যোনখিনি আত্মপৰিয়াল সেইখিনি তাৰ এই ইয়াৰ ভিতৰত হ'ব, যোনটো বেৰিকেড আছে তাৰ ভিতৰত হ'ব। আপুনি দেখা পাইছে মানুহ চাওক কিমান, এই মাথাউৰি এই পাৰ হোৱাৰ পিছত সেই চাইডে মানুহ। জোৱাই যদি জোৱা বাৰু কেতিয়াও নেমাতো দে। আপোনালোকে দেখা পাইছে যে সেই তাৰ পৰা আৰম্ভ হৈছে, আৰু আপোনাৰ সেই তাকে গৈছে, ইমান মানুহৰ সমাগম। মৰমৰ গীতটি সুৰ দিবলে মোক আৰু নকবাৰ। তুমি
দাদা শুকাই বোলে যোৱা বুলি ভাবিছোঁ বেছি দুখ লাগিছে জুবিন দা বিদায় হ'ল আমাৰ বন্ধুসকল দেখা পাইছে কিমান মানুহৰ সমাগম এই দেখা পাইছে কিমান মানুহৰ সমাগম যতে আছা থাকা তুমি কুশলে থাকিবা দে আপোনালোকে দেখা পাইছে যে এইটো ৰাস্তা সম্পূৰ্ণভাৱে ব্লক কৰা গৈছে এইটো ৰাস্তাত মানে অহা যোৱা গোটেইখিনি এইটো ৰাস্তা কৰি দিছে ওৱান ৱে কৰি দিছে এইটো ৰাস্তা একেবাৰে ক্লোজ তো বন্ধুসকল আপোনালোকক দেখাইছোঁ ইয়াত কিমান কি ধৰণৰ হৈছে কালি জুবিন দাক লৈ অহা হ'ব আমাৰ ইয়াতে সোণাপুৰ কমাৰকুছিত তো জুবিন দা